प्रथमটো प्रश्न হৈছে प्रथम অসমীয়া গল্প সংকলন কোন? उत्तर হ'ব লক্ষ্মীনাথ বেজবৰুৱা। দ্বিতীয়টো प्रश्न হৈছে प्रथम কথা কবিতাৰ ৰচক কোন আছিল? उत्तर হৈছে যতীন্দ্ৰনাথ দুৱৰা। তৃতীয়টো प्रश्न হৈছে प्रथम অসমীয়া ছপা পুথিখনৰ নাম কি? उत्तर হৈছে বাইবেল। বাইবেল प्रथम অসমীয়া ছপা পুথি। জোনাকীৰ प्रथम সম্পাদক কোন আছিল? उत्तर হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। অসমৰ সাহিত্যৰথী কোন? उत्तर হ'ব লক্ষ্মীনাথ বেজবৰুৱা। পিছৰ প্ৰশ্নটো হৈছে অসম বিধানসভাৰ আসন কেইখন? ইয়াৰ উত্তৰ হ'ব 126খন। পিছৰ প্ৰশ্ন হৈছে অসমত মঞ্চৰ জন্মদাতা কোন আছিল? উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ আছিল। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ হৈছে চৰাইদেউ। আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? উত্তৰ হৈছে গোমধৰ কোঁৱৰে। পিছৰ প্ৰশ্ন হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব লাই কোঁৱৰ। আহোমসকলৰ আদি ৰজা কোন আছিল? উত্তৰ হৈছে চুকাফা। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? আহোমসকলে প্ৰায় 600 বছৰ অসমত শাসন কৰিছিল। শৰাইঘাটৰ ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল? উত্তৰ হ'ব চক্ৰধ্বজ সিংহৰ দিনত। পিছৰ প্ৰশ্ন হৈছে শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? উত্তৰ হৈছে ৰামসিংহ। শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব লাচিত বৰফুকন। শেষৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি।